ওকে গাইজ, তো আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাব ওলাইছোঁ গাইজ। তো আজি মই আপোনালোকক দেখুৱাম অসমৰ বিখ্যাত শিৱসাগৰত থকা অসমৰ সম্পদ গাইজ। তো ৰংঘৰ আজি আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো একদম ৰ' কোৱালিটিত দেখুৱাম। তো গাইজ আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গাইজ। গাইজ ফাইনেলি আমি ৰংঘৰ চাবলৈ গৈ আছোঁ গাইজ। বহুত দিনৰ পৰা এটা সপোন আছিল ৰংঘৰ চাব অহাৰ। তো আজি ফাইনেলি আহি গ'লোঁ। তো গাইজ এতিয়া আমি ৰংঘৰ চাব যাম। তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তো আপোনালোকৰ গাইজ ফাইনেলি আমি ৰংঘৰটো পাই গ'লোঁ এইটো গাইজ। তো এতিয়া আপোনালোকক নামি কিনে দেখুৱাম। তো ধুনীয়াকৈ দেখুৱাম এইটো গাইজ। তো আমি অলপ আগত নামিম। তো গাইজ ভিডিঅ'টো একদম ধুনীয়াকৈ দেখুৱাম, একদম শেষলৈকে চাই থাকিব। তো গাইজ এয়া আমি টিকট কাউণ্টাৰত আহিছোঁ গাইজ। তো ইয়াতে আমি এতিয়া টিকট ল'লোঁ, এজনক 25 টকাকৈ লৈছে গাইজ। তো গাইজ ফাইনেল আমি ৰংঘৰৰ বাকৰিত আহি পালোঁ গাইজ। এইটো ৰংঘৰটো গাইজ। তো গাইজ মানুহ আজি বেছি নাই গাইজ। তো বহুত প্ৰকাৰত আহিছোঁ গাইজ। বৰ্তমান টাইম হৈছে 12টা, তাৰ কাৰণে মানুহ নাই গাইজ। তো এইফালে ধুনীয়াকৈ এইফালে বহিব পৰা আসন আছে গাইজ। এয়া আৰু এইফালে আছে দেখাইছোঁ। এইফালে বিবি এতিয়া ভদ্ৰেশ্বৰ আহিছে। এইটো কুমাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নেকি? ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো গাইজ এইখন এখন ভাৰতীয় পতাকা গাইজ, ইণ্ডিয়া ফ্লেগ। তো গাইজ ৰংঘৰ বুলি ক'লেতো আপোনালোকে সকলোৱে জানে গাইজ। তো অসমৰ বিখ্যাত ৰংঘৰ। তো আপোনালোকে যদি চাব অহা নাই গাইজ, চাব আহিব গাইজ। এইটো গাইজ তো গাইজ এয়া ধুনীয়াকৈ এইবিলাক বুন কাটিছে গাইজ। কেইদিনমান আগতে গাইজ বুন আছিল। তো আমাৰ অখিল গগৈ ছাৰে গাইজ কেইদিনমান আগতে এটা নিউজ পাই আছিলোঁ। তো বুন কাটিব দি আছিল। তো ৰিচেণ্টলি কাটিছে চাগে। তো চাওক এইটো গাইজ ৰংঘৰটো। তো বহুত দিনৰ পৰা সপোন আছিল গাইজ। তো ইয়াত আহিম বুলি কিনে তো আপোনালোকে সকলোৱে জানে অসমৰ বিখ্যাত ৰংঘৰ গাইজ। তো বহুত পুৰণা ঐতিহাসিক। তো একচুৱেলি মই ইমান ভালকৈ নাজানো ইয়াৰ বিষয়ে। তো আপোনালোকে জানিলে কমেণ্ট কৰিব। তো আপোনালোকৰ তো দুখৰে মোক নিজকে ভাল লাগছে আৰু নিজে আহি বহুত বেছি ভাল লাগছে গাইজ। তো বহুত দিনৰ এটা আশা আজি পূৰণ হ'ল গাইজ। তো ভালকৈ একদম ধুনীয়াকৈ দেখুৱাম। তো এইফালে পিছফালৰ পৰা এনেকুৱা দেখা পায় গাইজ। তো এটি ওপৰত যাব পাৰে গাইজ। তো কি আছে গোটেই দেখুৱাই যাম। তো গাইজ ভিতৰত দেখা তো গাইজ এটা বস্তু ইয়াতে বেয়া লাগছে। ইমান ধুনীয়া আমাৰ পুৰণা ঐতিহাসিক ৰংঘৰটো চলিবিলাকে M+M কিবা কিবি লিখি দিছে গাইজ। তো এইটো একচুৱেলি হ'ব নালাগে। তো আই লাভ ইউ কিবা কিবি লিখা আছে গাইজ। তো এইটো একচুৱেলি ভালকৈ ৰাখিব লাগে। আমাৰ এইটো অসমৰ পৰিচয় গাইজ। তো যাই লিখছে এইটো একচুৱেলি বেয়া লাগছে গাইজ। তো এনেকুৱা কৰিব নালাগে। তো যাই এই কামটা কৰিছে একচুৱেলি এতিয়া এনেকুৱা পুৰা ভাল নহয় গাইজ। তো গাইজ ফাইনেলি এতিয়া ওপৰত আমি উঠি আহিলোঁ। তো গাইজ ওপৰত এনেকুৱা তো গাইজ ৰোজা বিক্ৰী গাইজ। ইয়াৰ পৰা তো ইয়াতে যেতিয়া ৰোজা আছিল, ৰোজা ইয়াতে চাই আছিল গাইজ। তো গাইজ ভাবিলি বিশ্বাস নহয় গাইজ। তো সেই পুৰণা আহোম ৰজাৰ দিনতে গাইজ কেনেকুৱা ধৰণৰ এটা মহল বনাই ওলাইছিল গাইজ। তো এনেকৈ যে গাইজ সেই দিনত যে বনাই পেলাইছে। তো গাইজ ভাবিলি বিশ্বাস নহয় গাইজ। তো এটা শ্ৰীমন্ত কলা ক্ষেত্ৰত এটা ডুপ্লিকেট ৰংঘৰ আছে গাইজ। তো সেইটো নহয় গাইজ, এইটো একদম অৰিজিনেল ৰংঘৰত আহিছোঁ গাইজ। তো আজি মোৰ নিজৰে বিশ্বাস হোৱা নাই গাইজ। তো মই চুই চাইছোঁ গাইজ আহোমৰ দিনতে বনোৱা ৰংঘৰ গাইজ। ভাবি চাওক সেই দিনৰ কেনেকুৱা চিন্তা চৰ্চা আছিল গাইজ। চব ফালৰ পাৰফেক্ট, চাৰিওফালৰ কি ধুনীয়া হৈছে গাইজ। একদম আগৰ দিনৰ টেকনিকেল একো ব্যৱস্থা নাছিল গাইজ। সেই দিনতো সেই কেনেকুৱা ধৰণৰ লেভেলত বনাই পেলাইছে গাইজ। তো চাওক গাইজ সেয়া। তো গাইজ আগৰ দিনৰ ৰজা মহাৰজা ৰাণীসকলে গাইজ ইয়াতে বহিছিল। আৰু ইয়াৰ পৰা ধুনীয়াকৈ তলত ম'হ যুঁজ, চৰাই যুঁজ, বিভিন্ন ধৰণৰ খেল ধেমালি পাতিছিল। আৰু ৰজা ৰাণীসকলে গাইজ ইয়াৰ পৰা চাইছিল গাইজ ধুনীয়া কৰি। আৰু ইফালে গাইজ চাই লওক এইবিলাক গ্ৰিলবোৰ। এয়া চাৰিওফালৰ গাইজ চবফালৰ পাৰফেক্ট। এয়া গাইজ গ্ৰিলবোৰ এইবিলাক গাইজ।
তো গাইজ ভাবি চাওক সেই দিনতে যে কেনেকুৱা ধৰণৰ বনাইছিলে চব ফালৰ পাৰফেক্ট গাইছে এয়া দৰ্জা গাইছে এইবিলাকে ইফালে ইফালে ওলাব পৰা গাইছ সেয়া গাইছ ভিডিঅ'টো এইখিনিয়ে আছিল তো ৰংপুৰৰ ওপৰত তো গাইছ যদি ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে গাইছ আহিব চাব তো ধুনীয়া প্লেচ হয় তো আপোনাৰ হিষ্টৰী প্লেচ হয় তো আপোনালোকে সকলোৱে আহিব চাব তো গাইছ আজিলৈ ৰংপুৰটো বাই বাই গাইছ বাই 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 গাইছ বাই বাই